নমস্কাৰ এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত এনসাৰ ডিগবৈ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন এনসাৰ সৈয়দা আনোৱাৰা টাইমুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন এনসাৰ মীৰা শৰ্মা প্ৰথম অসমীয়া ৰাজ্যপালজন কোন এনসাৰ বিষ্ণুৰাম মেধি ইয়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন এনসাৰ মহাত্মা গান্ধী কাছাৰৰ প্ৰাচীন নাম কি আছিল এনসাৰ হিৰম্বা মহীশূৰৰ নতুন নাম কি এনসাৰ কৰ্ণাটক বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন এনসাৰ চীন বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয় এনসাৰ দক্ষিণ আফ্ৰিকাত এটিএমৰ সম্পূৰ্ণ নাম কি এনসাৰ অটোমেটেড টেলাৰ মেচিন অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ নাম কি এনসাৰ ডন বস্ক বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় এনসাৰ 24 ফেব্ৰুৱাৰী তাৰিখে কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত এনসাৰ ভাৰত মহাসাগৰ আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি এনসাৰ ডাবলিন সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল এনসাৰ গেহু কোন দেশৰ বৈজ্ঞানিকে প্ৰথম কৃত্ৰিম উপগ্ৰহ আৱিষ্কাৰ কৰিছিল এনসাৰ ৰাছিয়াৰ বৈজ্ঞানিকে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি এনসাৰ আৰ্যভট্ট চন্দ্ৰত অৱতৰণ কৰাৰ প্ৰথম মানৱযুক্ত মহাকাশ যানখনৰ নাম কি এনসাৰ লুনাৰ এক্সপ্লৰেশ্যন মডিউল ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি এনসাৰ কল্পনা চাওলা কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে এনসাৰ 7 জন অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি এনসাৰ শিৱদৌল বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন এনসাৰ জ্ঞান দাবিৰাম বৰুৱা কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এনসাৰ ৰঘুদেৱ আমি বাস কৰা পৃথিৱীখনৰ বয়স কিমান এনসাৰ প্ৰায় 18 কোটি বছৰ মহাকাশত প্ৰৱেশ কৰা প্ৰথম ব্যক্তিজন কোন এনসাৰ মেজৰ ইউৰি গেগেৰিন